তিতাবৰ দেওঘৰীয়াৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ভৈৰৱ গগৈ ডক্টৰেট ডিগ্ৰী লাভ। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে ডক্টৰেট ডিগ্ৰী। ভৈৰৱ গগৈ ডক্টৰেট ডিগ্ৰী লাভ কৰাত তিতাবৰবাসী ৰাইজে আনন্দ লাভ কৰিছে। পৰিয়াল ইষ্ট কুটুম্বৰ মাজতো দেখা গৈছে আনন্দৰ লহৰ। তেওঁৰ গৱেষণাৰ বিষয় আছিল নাইট্ৰেটেড পলিচাইক্লিক এৰোমেটিক হাইড্ৰ'কাৰ্বনৰ ফাইটোমেডিচিন অনুজীৱ আৰু জৈৱ উদ্দীপকৰ ভূমিকাৰ এক অন্বেষণ। ডক্টৰ হেমেন শৰ্মাৰ নেতৃত্ব আৰু তত্বাৱধানত তেওঁ এই গৱেষণা সম্পন্ন কৰে। সৰ্বপ্ৰথমতে গাঁওবাসীক ধন্যবাদ জনাইছোঁ, তেওঁলোকে ইমানখিনি আয়োজন কৰাৰ বাবে। বিশেষকৈ ইমান যোগ্য হোৱা নাই বাৰু তথাপিও তেওঁলোকৰ যি আয়োজন তালৈ ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাপূৰ্ণ দিনটোত তেওঁলোকে অকণমান সময় উলিয়াই ইয়াৰ কাৰণে অহাৰ বাবে। মোৰ নাম ভৈৰৱ গগৈ। মই বড়োলেণ্ড বিশ্ববিদ্যালয়ত ডক্টৰ হেমেন শৰ্মা ছাৰৰ গাইডেঞ্চত মই ডক্টৰেল ৰিচাৰ্চ কৰিছিলোঁ আৰু মোৰ টপিকটো হৈছিলে এন এক্সপ্ল'ৰেশ্যন অফ দ্য ৰুলছ অফ মাইক্ৰবছ এণ্ড বায়'ষ্টিমুলেণ্ট ইন দ্য ফাইটোৰেমিডিয়েশ্যন অফ পলিচাইক্লিক এৰোমেটিক হাইড্ৰ'কাৰ্বন। বিষয়বস্তুবোৰ মানে মোৰ টপিকটো আছিলে আইচলেশ্যন কৰা, বেক্টেৰিয়া এটা আইচলেশ্যন কৰি আৰু নাইট্ৰেটেড পলিচাইক্লিক এৰোমেটিক হাইড্ৰ'কাৰ্বনটো ভাত ডিগ্ৰেড কৰা, যিবোৰ অইল কণ্টামিনেণ্ট এৰিয়াৰ পৰা। বেচিকেলি আমাৰ বৰহোলা অঞ্চলটোত অইল কণ্টামিনেণ্ট হৈ আছে আৰু সেই অইল কণ্টামিনেণ্টৰ পৰা মানে বিভিন্ন প্ৰদূষক ৰিলিজ হৈ আছে আৰু সেই ৰিলিজ হোৱাবোৰক আমি এটা বায়'লজিকেল প্ৰচেছৰ দ্বাৰাই এনভাইৰমেণ্ট ফ্ৰেণ্ডলি, ইক' ফ্ৰেণ্ডলি, কষ্ট এফেক্টিভ মেথডৰ সহায়ত আমি তাক ৰিমিডিয়েশ্যন কৰিছিলোঁ। গৱেষণাটো 3 বছৰে হৈছিলে। ছাৰৰ গাইডেঞ্চৰ আণ্ডাৰত, এক্সপাৰ্ট গাইডেঞ্চৰ আণ্ডাৰত মই 3 বছৰতে সামৰিলোঁ। মোৰ ইমান মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ইমান ভাল নাছিল ৰিজাল্ট, তৎসত্বেও এটা বিষয়ত লাগি থকাৰ কাৰণে ভগৱানৰ কৃপাত আৰু ৰাইজৰ আশীৰ্বাদত ইমানকণ আগবাঢ়িব পাৰিছোঁ। তেখেতলোকে উদ্দেশ্য ক'ম যে ইমান হতাশ হ'বলগীয়া ইমান হেৰি নাই। বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ইমান ৰিজাল্ট মনে ভবাৰ দৰে কৰিব নোৱাৰিলেও আজিও আমাৰ মাজত এনেকুৱা আছে যি 3rd ডিভিজন পাই IPS অফিচাৰ হোৱা, IAS অফিচাৰ হোৱা আমাৰ মাজত উদাহৰণ আছে তেনেকুৱা। সেয়েহে তেওঁলোকক আমি আহ্বান জনাম যে তেওঁলোকে হতাশ নহয়, তেওঁলোকৰ নিজৰ যি এইমটোত মানে একান্ত মনে লাগি গ'লে নিশ্চয় এদিন সফলতা অৰ্জন কৰিব। তিতাবৰ দেওঘৰীয়াৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ভৈৰৱ গগৈয়ে আজি বিশ্ববিদ্যালয়ৰ পৰা ৰে'লযোগে তিতাবৰত উপস্থিত হোৱাত গাঁৱৰ সকলো ৰাইজে ঢোলে ডগৰে আদৰণি জনায়। সকলোৱে আনন্দত নাচি বাগি আদৰি নিজ গাঁৱত সকলো ৰাইজে ৰাজহুৱা সম্বৰ্ধনা জনায় ভৈৰৱ গগৈক। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। চাওক, আমাৰ 300 বছৰ অধিক হ'ল আমাৰ দেওঘৰীয়া গাঁওখন। এই গাঁওখনত আজি তাৰিখলৈকে বহুত, আজি 50 বছৰ আগতো BSc BA পাছ কৰা মানুহ আছিলে, কিন্তু এনেকুৱা ডক্টৰেট বা মহান ব্যক্তি আজি তাৰিখত হোৱা নাছিলে। তাৰ কাৰণে আমাৰ দেওঘৰীয়াৰ বৃহত্তৰ অঞ্চলৰ কাৰণে গৌৰৱ। আৰু এই ভৈৰৱ গগৈৰ কাৰণে আজি নতুন প্ৰজন্মই, দেওঘৰীয়াৰ যিবোৰ নৱপ্ৰজন্ম শিক্ষিত যুৱক যুৱতী, তেখেতলোকৰো ভৈৰৱ গগৈৰ আদৰ্শৰে মই ভাবোঁ আগবাঢ়ি যাওক। আৰু ভৈৰৱ গগৈৰ কাৰণে গাঁৱৰ সকলো ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদ আছিলে। আৰু লগতে ক'ব বিচাৰিম যে ভৈৰৱ গগৈ যি 681 নং দেওঘৰীয়া প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰিছিলে, সেই শিক্ষাগুৰুসকলকো ধন্যবাদ দিম। আৰু তাৰ লগতে আমাৰ পথাৰ চিয়াম গাঁৱৰ চাপিএফ চিয়াম এৰমি স্কুল, তাতো যিসকল শিক্ষাগুৰুসকল আছিলে তেখেতলোকেও খুব ভাল ধৰণে তেখেতলোক শিক্ষা আগবঢ়াইছিলে আৰু তাৰ কাৰণে তেখেতলোককো ধন্যবাদ দিওঁ। শেষত আমাৰ তিতাবৰ টাউন স্কুলৰ যি শিক্ষাৰ যোগেদি তেখেতে প্ৰথম জেউনা আগবাঢ়ি মানে প্ৰথম খোজ দিছিলে আৰু সেই মেট্ৰিকত পাছ কৰাৰ পাছত আমাৰ তিতাবৰ প্ৰাগজ্যোতিকাৰ তেখেতক তাতেই শিক্ষা গ্ৰহণ কৰিছিলে। তাৰপাছত নন্দনাথ শইকীয়া মহাবিদ্যালয় তাতো কৰিছিলে। সকলোলৈকে আমি ভৈৰৱ গগৈৰ হৈ, আমাৰ দেওঘৰীয়া ৰাইজৰ হৈ আমি তেখেতলোকৰ শিক্ষাগুৰুসকলক আমি ওলগ জনাইছোঁ। আৰু ভৈৰৱক যি শিক্ষা দিলে, এই শিক্ষাই আহিবলগীয়া দিনত তিতাবৰ হৈ যুৱ প্ৰজন্মৰ কাৰণে এটা নীতি আৰু আদৰ্শ হৈ উঠক। আৰু আহিবলগীয়া ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলো আদৰ্শ হিচাপে, ভৈৰৱ গগৈ আদৰ্শ হিচাপে আগবাঢ়ি যাবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। তিতাবৰ আৰু গাঁৱৰ সকলো ৰাইজৰলৈ আমি দেওঘৰীয়াবাসী ৰাইজে
সকলোৰ পৰা সহায় সহযোগিতা যিধৰণে আমি পাইছোঁ আমি ধন্যবাদ জনাইছোঁ সকলোকে আৰু সকলোকে আমি ভৈৰৱ গগৈ এই আজি যি আনন্দ উৎসৱ এই অনুষ্ঠানটো গাঁৱৰ কুঁহি মইনাৰ পাৰিজাত গিৰিদেহীয়া যুৱ সংঘ আৰু মহিলা সমিতিৰ উদ্যোগত আমি ভৈৰৱ গগৈ আনন্দৰ উৎসৱ আয়োজন কৰিছোঁ। তাত খোৱা বোৱা সকলো ব্যৱস্থা কৰা হৈছে। আমি এই মিডিয়াৰ যোগেদি আজি এই মিডিয়াৰ যোগেদি তিতাবৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ এই অনুষ্ঠানত ভাগ ল'বৰ কাৰণে। ৰিপৰ্টাৰ লাইভ।